নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আমি আহিছোঁ নলবাৰী পাঠশালা তাত গৈ পেলাই আমি ক'লে যাওঁ আপোনালোকক ধুনীয়াকৈ দেখাম ভিডিঅ'টো চাই থাকক আপোনালোকক কালি মই কৈছিলোঁ ক'লে আহিছোঁ আমি নলবাৰী আহিছোঁ আমাৰ ভাড়াঘৰত থকা মানে কৰ্মসূত্ৰে ভাড়াঘৰত থাকে বাৰু এনেই আছলি ঘৰ নলবাৰী পাঠশালা তাৰপিছত এতিয়া আমি বৰপেটালৈ যাম কালি দুজন বৰ্তাৰ ঘৰত সোমালোঁ ৰাতি ইয়াত থাকিলোঁ আহি পেলাই এতিয়া দিনত আমি বৰ্তাহঁতৰ ফেমিলিটো যাব আমিও যাম এতিয়া বৰপেটালৈ আপোনালোক বৰপেটাখন ধুনীয়াকৈ দেখাম চাই থাকিব এইফালে আমাৰ বৰমা আৰু এইফালে আমাৰ ভাড়াঘৰত থাকে বৰ্তা তৰমুজ কাটি আছে লৈ যাম এইটো বৰ্তাহঁতৰ ঘৰ আমি ফুৰিবলৈ আহিছোঁ বৰ্তাহঁতৰ ঘৰলৈ বিহু খাবলৈ এতিয়া আমি ওলাই দিলোঁ এইখন বৰ্তাহঁতৰ গাড়ী আগত গৈ আছে আমি গৈ আছোঁ এয়া পাঠশালাৰ ৰাস্তা চাওক ধুনীয়া 4 লাইন এয়া টোল গেটৰ পইচা কাটিছে দেখিছেনে এয়া টোল গেটৰ পইচা দিছে দেউতাই এইফালে আহি পাই গ'লো ইয়াত গাড়ী থলোঁ গাড়ী থৈ বৰপেটা সত্ৰ চাওঁ আৰু আজি বহুত বেছি ৰ'দ বাপৰে ইয়াত ফাকুৱাত বহুত মানুহ হয় মানে আপোনালোকেতো জানেই আৰু বৰপেটাত কিমান মানুহ হয় চাওক বাপৰে কেনেকুৱা গৰম এই পকাবিলাক ইমান ধুনীয়া চাওক বৰপেটা সত্ৰখন ফাকুৱাত আহিলে আৰু মজা লাগিব সেইটো কি হয় বা পাত চাং বুলি লিখা আছে নাজানো আৰু বাৰু এয়া হৈছে সত্ৰৰ ভিতৰত চাওক দেউতাই ভিডিঅ' কৰি আনিছে কাৰণ ইয়াত মানে মহিলা যোৱা নিষেধ মহিলা মানে প্ৰৱেশ নিষেধ সেইকাৰণে আমি যোৱা নাই বাৰু কোনো মাহঁতো নাই যোৱা এইফালে চাওক ভিতৰখন আমাক দেখাবৰ কাৰণে দেউতাই ভিডিঅ' কৰি আনিছে ইমান ডাঙৰ এইবিলাক আছে চৰিয়া তৰিয়া দেখিছেনে এয়া চাওক ভিতৰখন চাই লওক আপোনালোকে আৰু এইফালে ভিতৰত চাকি জ্বলাব নিদিয়ে কিন্তু চাকিখিনি মানে দিব পাৰি কিন্তু ইয়াত অকল মানে পুৰুষেহে যাব পাৰে মহিলা যোৱা নিষেধ ইয়াৰ মাহঁতে ইয়াত চাকি জ্বলাই ধূপ জ্বলাইছে
এই গছডাল পৰতে যে মূৰ্তিটো ঘূৰি নগ'ল না আৰু এতিয়া আমি বৰপেটাৰ পৰা ডাইৰেক্ট আহিছোঁ সৰভোগত থকা শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানলৈ। আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। আৰু মাহঁতে চাকি তাকি লৈছে, এইফালে গাড়ী থলোঁ, এতিয়া আমি যাম। আৰু এতিয়া আমি আহিলোঁ গৰখীয়া গোসাঁই থান। ইফালে ইয়াত চাকি জ্বলাব পাৰি, পৰিৱেশটো চাওক। আমাক ফাকুৱাৰ ফুটিলে চাওক। ইয়াত গামোচা বান্ধি দেখিছেনে চব গছবিলাকতে। পৰিৱেশটো চাওক, গোটেই গছ গছ ইমান ভাল লাগিছে থাকি। মনৰ কামনা পূৰণ হ'বৰ কাৰণে ইয়াত গামোচা বান্ধে আচলতে। চাওক গামোচাই গামোচা। পুখুৰী আছে চাওক, ইমান ধুনীয়া লাগিছে। এইটো মূৰ্তিটো দেখিছেনে? ৰ'ব জুম কৰি দেখাই দিছোঁ। চাওক কৃষ্ণৰে মূৰ্তি হয়। এয়া ইয়াৰ প্ৰসাদ আমি খাম এতিয়া। চাওক মাই গামোচা আনি থাকোঁতে ফটো এটা লৈ যা। এই চাপৰ ডালি এটাত লৈ দিয়ক। এই সিফালে সিফালে ইয়াতে লগ পাই দিয়ক। এইকেইটা চাপৰো আছে, লগ পোৱা আপুনি। সেইটো চাগে বস্ত্ৰখন। অঁ এইটো ৰাসলীলা, গোপীৰ লগত ৰাসলীলা। সেই তালৈ যাব পাৰি, গৈ আহিলোগৈ বাৰু। এইটো কংসবধ চাওক। ইয়াতে খোৱা ব্যৱস্থাও আছে অতিথিৰ কাৰণে, কিন্তু মানে টিকেট কাটিব লাগিব। টিকেট কাটি কৰি পেলাই খাব পাৰি আৰু এতিয়া আমি খাই আছোঁ। এইফালে চাওক, ইফালে চাকি জ্বলাব ব্যৱস্থা আছে, এইবিলাক বহাৰ। আৰু ইয়াত মানে এনেকৈ ফটো উঠাব মানে কেমেৰাত ফটো উঠাই পেলাই কম্পিউটাৰৰ পৰা ডাইৰেক্ট উলিয়াই পেলাই মানে এনেকৈ বন্ধাই দিব আৰু পইচা ল'ব। আমিও মানে দুকপিমান উঠি পেলাই বন্ধাই ল'লোঁ, স্মৃতি হ'ব। এনেকৈ মানুহৰ এনেকৈ ফটো উঠাই দেখিছেনে? তাৰপিছত আমিও বন্ধাই ল'লোঁ। বৰ্তা আজি আহি কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে। এইফালে দাদা আছে, এইফালে বৰমা। বাছ 6,000 হৈছে ফটো। ঘৰ আহি পালোহি, বহুত আগতে আহি পালোহি বাৰু। এতিয়া ৰাতি বৰমাহঁতে ভাত বনাই আছে, বৰমা আৰু মায়ে। আৰু
তাৰপিছত এতিয়া আমি আজি থাকি পেলাই কাইলৈ গুচি যাম আৰু এইফালে এতিয়া বৰমাহঁত পাকঘৰ বৰমাৰ মা এফালে মাছ আনিছে মাংস বনাই আছে এতিয়া বৰমাই বনাই আছে আৰু আলহী আহিছে বুলি এতিয়া আমি খাম আৰু খাই কৰি শুই থাকিম বাই বাই থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ' আই হোপ ভিডিঅ' চাই ভাল পালে যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰি নেক্সট ভিডিঅ'ত লগ পাম